এই পাঠ পিছে ক তোৰ খবৰ খাতি কেনেকুৱা ঠিকে থাকে আছ নাই তোক কিনো কম আৰু মোৰ একদম ফটাফটি পুৰা মানে একদম জেংগো টাইপ মোৰ লাইফটো বিন্দাছ তোৰে ভাল দে সদায় তোৰ বিন্দাছে থাক আমাৰবোৰহে আৰু সদায় বিন্দাছ থাকিবলৈ ক'তনো পিছে তোৰ খবৰ কেনেকুৱা মোৰনো কেনেকুৱা হ'ব আগৰ নিচিনাই সেই নচলা গাড়ী যেনে তেনে চলি আছো আৰু আবে তোৰ যে সদায় মই সেই বেয়াটোৱে শুনো তই সদায় কওঁ যে তোৰ সেই নচলা পইচা তই চলিব নজনা যেনে তেনে চলি আছো কেলে মানে তোৰ কেলে মানে বাদ দে না এনজয় কৰ লাইফটো টেনচন বাদ দে এনজয় কৰ লাইফটো সেইটোৱে কথা কেনেকেনো লাইফটো এনজয় কৰোঁ তোৰ নিচিনাকৈ আকৌ উজনিৰ পৰা নামনিলে মই ছোৱালীও পতাব নোৱাৰিলোঁ বোৱাৰী এজনীও পতাব নোৱাৰিলোঁ কেনেকেনো লাইফটো এনজয় কৰিম তই নিজেই কচোন বাৰু হা কথা আকৌ ছোৱালীজনী ইমানকে ছোৱালী থাকোঁতে তই ছোৱালীজনী পতাব পৰা নাই এৰা তই মোলৈ চা মই কেনেকৈ ছোৱালী পতা তই টিপছবোৰ শিকি ল তাৰপিছত ছোৱালীজনী বিন্দাছ পতা বিন্দাছ লাইফটো এনজয় কৰ তাকে নকৰি আকৌ তই কৰিছ কি আমন জিমকে ঘৰত বহি থাক ঘৰত বহি থাকিলে জানো হ'ব মোৰ লগত তই ওলা ছোৱালীজনীটোক পতাই দিম চিয়'ৰ সঁচাকৈ পতাই দিবিতো সঁচাকৈ পতাই দিবি ষষ্ঠী পূজাৰ আগতে খালি পতাই দিব লাগিব আকৌ তেতিয়া ষষ্ঠী পূজাত বাইকত তই ঘূৰাই ফুৰাম আকৌ হ'ব ওলাবি মই এজনী পতাই দিম পিছে এতিয়া মই যাওঁ দে এতিয়াহে আজি এই গাৰ্লফ্ৰেণ্ডজনী ঘৰলৈ মাতিছে ভাত খোৱাকৈ ইয়াতে কথা লেকচাৰ মাৰি থাকিব লাগিলে আৰু সেইফালে ভাত দেই তাইও বেয়া পাব ভাত খোৱা নহ'ব এনেই এইবোৰ জঞ্জালহে বাঢ়িব মই যাওঁ দে গাৰ্লফ্ৰেণ্ডজনী গ'লে ভাত খাবলৈ যাওঁ মানে কি আমাৰ ইয়াই নেকি ওচৰে পাজৰে নি মই গমেই নাপাওঁ দেখিছ কোন ছোৱালী ক আকৌ আমাৰ ইয়াৰ হোম টাউনৰে তই গম নাপাওঁ ন পটোৱা কথা হ'ল দেই আজি 3 মাহ 4 মাহ মানেই হ'ল কি তই 3 মাহ 4 মাহতে তেহেঁতৰ ঘৰত তোক ভাত খাবলৈ মাতি দিলে বাপৰে বাপ তই কিন্তু বেলেগ বস্তু দেই এইবোৰ কামত মই পুৰা ফাষ্ট একদম তুফান ৰকেট এইবোৰ কামত মই এইবোৰ কামত দেৰি কৰিব পাৰিনি আৰু আজি তাকে ভাত খাবলৈ মাতিছে বোলে বাপেকো ঘৰতে আছে মাকো ঘৰতে আছে যাওঁ চিনাকিটো হৈ আহোঁগৈ তোৰ এখন একদম কপাল নহয় আৰু দেই তোৰ এখন চোতাল দেই চোতাল আৰু এটা কথা ইণ্টাৰেষ্টিং কথা গম পাৱ নাই মোৰ মালটোৱে যে কলেজলৈ হোণ্ডাই চিটি এখন লৈ আহে হোণ্ডাই চিটিখন লগত তাই নিজে চলাই নাহে ন ড্ৰাইভাৰ আহে কলেজলৈ যেতিয়া হোণ্ডাই চিটি এখন লৈ আহিব পাৰিছে তাই বাপেক হয়তো ভাল বিজনেছমেন হ'ব নহ'লে ভাল চাকৰিয়াল হ'ব সেইকাৰণেহে হোণ্ডাই চিটি লৈ আহিব পাৰিছে তই কিন্তু এখন বৰ বেলেগ জাল পাতিলি দেই তেতিয়াহ'লে মইহে আজিলৈকে তেনেকুৱা জাল এখন পাতিব পৰা নাই পাই এইবাৰ তোৰ পৰা কিন্তু শিকিব লাগিব দেই চিয়'ৰ শিকিম তোৰ পৰা হ'ব দে শিকিবি বাৰু এতিয়া মই যাওঁ তাই আকৌ ৰখি আছে নহ'লে আকৌ সেই ঘৰলৈ যোৱাই নহ'ব তেহেঁতক বাপেকক লগ কৰাও নহ'ব যাওঁ তাকে ঘৰৰ বোলে এজনীয়ে ছোৱালী উঠাব পাৰিলে আৰু মই ৰজা যা তোৰে দিন আৰু যা বিপদ চিপদ হ'ল নি আকৌ ইফালে ঘৰতো কৈ থৈ আহিলোঁ বোলো 10টা 10:30 বজাত পাই যাবি এতিয়া ই অহাই নাই দেখোন কি যে হ'ব নহয় মানে জানো তুমি পালাহি ন মই অথনিৰ পৰা ৰৈ যে আমনি লাগি গৈছিলে কিমান দেৰি ৰৈছোঁ নহয় মানে সেই লগৰ এটা লগ পালোঁ ৰাস্তাত সেইকাৰণে দেৰি হৈ গ'ল ব'লা যাওঁ ব'লা পাপায়ো একদম সুধি আমনি লগাই দিছে তোমাৰ কথা কেতিয়া আহিব বেটা তই বনিলি বাপেক যেতিয়া পতিলে জীয়েকক দিবই চাগে মই ৰজা হ'ম আৰু কি ভাবি আছা ব'লা আকৌ যাওঁ ব'লা যাওঁ A few moments later. মাজুলী হৈছে মন্দিৰ কেনেহ'লে ইমান দেৰিলৈকে আজি নিদি জোৱাইটোৰ লগত চাগে অকণমান সোনকালে আহিব নাই তেনেকে কেলে কৈছানো মাজনীয়ে ভাল পোৱা ল'ৰাটো আহিব সেইটো বুলি ফূৰ্তিতে খাই দিলোঁ অকণমান
ফুৰ্তিতে সেই একদম পেটটো কৰিলেকে ভৰাই আহিলেহে হয় মা আছো সোমাই হেই আপুনি আকৌ সেই মাল চাল খাই আছে জোৱাইখন যিটো কথা কৈ দিব দেই মানে বেয়া কথা তোকতে কৈ দিব তোমালোক আহি পেলাই বহা চালা এই মানুহটোক তো এই ভাগৰ হুণ্ডা চিটিখন চলাই যোৱা দেখিছিলো এহেঁতৰ ঘৰত আকৌ আজি কি কৰিছে পালোহি ৰাস্তাত তোমালোকৰ একো দিগদাৰ হোৱা নাইতো নাই হোৱা একো দিগদাৰ নাই হোৱা ৰাস্তাত পিছে খুৰা আপুনি আমাৰ এই গাড়ী চলোৱা ড্ৰাইভাৰজন নহয় জানো কি তুমি চিনি নোপোৱা নি এই আমাৰ দেউতাহে জোৱাই তোমাকতো মাজনে আমাৰ কথা একো মানে নাই দেউতা তাই কোৱা নাছিলে মানে ময়ো তাইক সোধা নাছিলো বাৰু মই একো নাজানো নহয় এনেকুৱা বুলি জোৱাই এতিয়া পিছে তুমি আমাৰ ঘৰটো চিনি পালা নহয় কেতিয়াবা এফালে আহিলে সোমাই যাব পাৰিবা আৰু নিজৰে ঘৰ বুলি ধৰিবা দিয়াচোন আমাৰো এজনীহে ছোৱালী মা হ'ব মই এফালে আহিলে আপোনাৰ ঘৰত একদম পুৰা চিঞৰ সোমাই যাম একদম মই ভাবিছিলো ইমান দিনৰ পৰা বোলো মইহে এক পতাই আছিলো এহে মোক পতাই আছিলে মানে গৰু মইহে বনিলো ঐ তোমালোকৰ যে আগফালে ৰৈছে সেই হুণ্ডা চিটিখন কাৰ তোমালোকৰ নহয় নি সেইখন আমাৰ নহয় সেইখন আমাৰ দেউতা ভাগৰ মালিকৰ ভাগৰহে হয় নি আকৌ পিছে তোমালোকৰ দেউতাইনো কি কৰে আমাৰ দেউতাই মানে সেই কলেজৰ প্ৰফেচাৰ এজনৰ মানে গাড়ী চলায় তাৰপৰা সেইকাৰণে দেউতা অহা যোৱা কৰোঁতে মোকো লৈ আহে আজি দেওবাৰ যে সেইকাৰণে বন্ধ কলেজ সেইকাৰণে দেউতাৰো ডিউটি অফ হ'ল আজি আমাৰ বহাচোন দেই মই ভিতৰৰ পৰা আহোঁগৈ জক ল'ৰা তুমি যে ইমান দেৰি বহা নাই বহা আকৌ মই ভিতৰ পৰা আহিছোঁ পটককৈ বহা দেউতাৰ লগতে বহা বহিছো জোৱাই তুমি পিছে কি চাপৰ্ট কৰোঁ বুলি কৈছিলা মই ৱেনচিট কৰোঁ দেউতা নহয় মানে খুৰা তুমি মোক দেউতা বুলি মাতিব পাৰিবা তুমি মোক খোৱা চোৱা মাতিব নালাগে দেউতা বুলিয়ে মাতিব আছিলে তুমি পিছে যোৱা ৱেনচিট কৰোঁ বুলি ক'লা যেতিয়া তোমাৰ চাগে দৰমহাটোও শকত হয় নাই মাজনী শকত থাকিব পাৰিবা নে কি যোৱা মাজনী শকত থাকিব পাৰিবা তুমি ৰাখিব লাগিব যোৱা 20 টকাটো দিয়া নাই বটল এটা খাম দিয়াচোন মাল অকণমান খাবলৈ 20 টকা এটা দিবানে যোৱা যোৱা দিবানে মোৰ যে একদম গাটো বেলেগ বেয়া লাগিছে মই টয়লেটৰ পৰা আহোঁ দেই পটককৈ ৰ'ব যোৱা দিয়া 20 টকা এটা দি থৈ যোৱা পলালেহে নিব